ওলাইছোঁ কাজিৰঙালৈ বুলি। আমাৰ কলেজৰ NSS গোটৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ফুৰাবলৈ নিছে। আমি প্ৰথমেই অগৰাতলি ৰেঞ্জ পালোঁগৈ। আমাৰ লগত 3খন জিপচি গৈছিল। এখনত মই, তিলক, চিন্ময় আৰু উৎপল। আমাক উত্তম শইকীয়া ছাৰে বৰ ধুনীয়াকৈ গাইড কৰি গৈছিল। এই যে বিলখন, এই বিলখনৰ নাম চহলা। 6টা হোলা থকাৰ বাবে ইয়াক চহলা বুলি কোৱা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত এশিঙীয়া গড়ৰ বাবে, কিন্তু আমি যে গড়কেইটা ওচৰৰ পৰা নেদেখিলোৱেই। ইমান যে ধুনীয়া মুকলি বতাহ মাৰি আছিল তাত। বাঘলৈ ভয় লাগে, তথাপিও বাঘ চোৱাৰ বৰ হেঁপাহ আছিল, কিন্তু সেইকণ সৌভাগ্য নহ'ল। তথাপিও বাঘৰ খোজকেইটা কিন্তু দেখিলোঁ। এই যে গছজোপাত চিনকেইটা, এইকেইটা হেনো বাঘৰ। সিহঁতি এনেকৈ চিন ৰাখি নিজৰ এলেকা বনাই থয়, যাতে তাত বেলেগ বাঘে ৰাজত্ব কৰিব নোৱাৰে। আৰু এনেদৰেই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। বাই বাই।